আপোনালোকক মই আজি জ্যোতি ৰেষ্টুৰেণ্টখনত লৈ আহিছোঁ, যিখন মই আপোনালোকক আগতে দেখাইছিলোঁ। মই আপোনালোকক ভইচ ৰেকৰ্ডটো দি দিছোঁ, কাৰণ ইয়াতে চাউণ্ডৰ অকণমান প্ৰব্লেম হ'ব পাৰে, আপোনালোকে মোৰ মাত নুশুনিব পাৰে। সেইকাৰণে মই ভইচটো দি পেলাই আপোনালোকক কথাখিনি কৈ দিছোঁ, আপোনালোকে চাই যাওক। ৰেষ্টুৰেণ্টখনত আজি ওপৰৰ ভাগটো আপোনালোকক দেখাই দিম। আমি আগতে তলৰ পাৰ্টটোত খাইছিলোঁ। মই আগৰ ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব। আমি ইয়াতে আজি ভেজ থালি খাম বুলি ভাবিছোঁ, খাই লওঁ, আপোনালোককো দেখাই আছোঁ, চাই থাকক। এয়া চাওক, তেওঁলোকে ষ্টাৰ্টাৰ হিচাপে প্ৰথমতে আমাক পঁইতা ভাত আনি দিছিলে, লগত নিমখো দিছিলে। এয়া চাওক, পঁইতা ভাত। তো আমি এইখিনি খাই লওঁ আৰু থালিখন আপোনালোকক দেখাই দিওঁ। এয়া চাওক, থালিখন আহি পালে, এইখন হ'ল ভেজ থালিখন। সম্পূৰ্ণ অসমীয়া এখন থালি, একদম ভাল ভেজ থালি এখন। বহুত কেইবিধ চব্জি দিছে আৰু বহুত চিম্পল হয়। দেখাই আছোঁ আপোনালোকক কি কি দিছে, মই বাৰু কৈ আছোঁ এখন এখনকৈ, চাই থাকক। এয়া চাওক, এইখন দিছে দাইল, মচুৰ দাইল এখন। এয়া দিছে মাটিমাহৰ দাইল। এইখন হ'ল লাই শাকৰ এখন ভাজি, এইখন আলু আৰু ৰঙালাওৰ ভাজি, এইখন পটলৰ পোস্ত, এয়া চালাড, আলু পিটিকা, আৰু এইখন দিছে বেতগাজ আৰু আলুৰ ভাজি, আৰু এইখন হ'ল দৰুণ শাক আৰু আলুৰ ভাজি, আচাৰ, তাৰপিছত দিছে এয়া নিমপাতৰ ভাজি, এখন দিছে চাটনি, তাৰপিছত দিছে পানীটেঙা, পাপৰ আৰু বাদামৰ ভাজি, আৰু এখন কচু তৰকাৰী। তো মছলাবিহীন এখন ধুনীয়া ভেজ থালি। তেনেহ'লে ফ্ৰেণ্ডছ, মই এইখিনি খাই লওঁ, আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈ। একদম মছলা নাছিলে, খাবলৈ বিৰাটেই সোৱাদ আছিলে। থালিখন খাই ল'লোঁ, এতিয়া পায়স দিছে। পায়সখিনিও খাবলৈ বিৰাটেই সোৱাদ আছিলে, বহুত ধুনীয়াকৈ বনাইছিল তেওঁলোকে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ফুলৰ টাববোৰ ৰাখিছে, বিৰাটেই ধুনীয়া হয় দেখিবলৈ ৰেষ্টুৰেণ্টখন। আপোনালোকে আহিব আৰু ব'লক, এতিয়া মই খাই বৈ উঠিলোঁ আৰু গাড়ীত বহি আপোনালোকৰ লগত কথা কৈ আছোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব। ফ্ৰেণ্ডছ, বহি ল'লোঁ গাড়ীত আহি। আৰু আনকি আজি আচলতে মোৰ বজাৰ আছিলে অকণমান, তো বজাৰ কৰোঁতে দেৰি হৈ গ'ল। তাৰপিছত ভাবিলোঁ ইয়াতে লাঞ্চটো কৰি যাওঁ। আৰু আপোনালোকক মই আগতে কৈছিলোঁ যিহেতু যে জ্যোতিখনৰ ওপৰতো আছে, ফাৰ্ষ্ট ফ্ল'ৰটো আছে, সেইকাৰণে আজি ভাবিলোঁ সেইখনো দেখাই দিওঁ আৰু লগতে লাঞ্চটো কৰি লওঁ। আমি ভেজ থালি খাইছিলোঁ, দেখিলে আপোনালোকে বহুতকেইটা আইটেম দিয়ে, আৰু সম্পূৰ্ণ অসমীয়া থালি হয় এখন, আৰু খাবলৈ বহুত টেষ্টি হয়। আহিব আপোনালোকে ইয়ালৈ আৰু খাই চাব। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। নেক্সট আৰু এটা ভিডিঅ' লৈ মই সোনকালে আপোনালোকৰ ওচৰত আহিম। টিল দেন, বাই বাই।